কবিতাৰ শিৰোনাম লিপষ্টিক, কথা আদিত্য কে অৰূপ, পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। লিপষ্টিক। তাই ৩০০ টকাত শৰীৰ বেছি ৭০ টকাৰে কিনি আনে এটা ৰঙা লিপষ্টিক। উঠত ঘনকৈ লিপষ্টিক বোলাই তাই বহি থাকে গ্ৰাহকৰ অপেক্ষাত। তাই দৃষ্টি গ্ৰাহকৰ ওপৰত। প্ৰতিজন গ্ৰাহক তাইৰ ওঠৰ কমনীয়াত ৰৈ যায়। সোধে, তোৰ দাম কিমান? ৩০০ টকা? ২০০ টকাত হ'ব নেকি? চালা বেইমানহঁত। মই বন্ধাকবি না ওলকবি? মোৰ যে দেহৰ দৰদাম কৰ। তাইৰ যেতিয়া ভীষণ খং উঠে, লিপষ্টিকৰ ৰংবোৰ গাঢ় হৈ পৰে। চিঞৰি চিঞৰি কয়, চাল্লা তহঁতৰ দৰে টকা থকা হলে দেহ বিক্ৰী নকৰো। জাননে ৩০০ টকাত তহঁতে মোৰ দেহৰ ওপৰত কিমান উৎপীড়ন চলাও? বাঘৰ দৰে মোৰ বুকুত তহঁতৰ হিংস্ৰ নখৰ হাতোৰা। কেতিয়াবা চিগাৰেটৰ ৰঙা অঙঠাৰে মোৰ বুকু ক্ষত বিক্ষত কৰ, আৰু মই নীৰৱে সহ্য কৰো। কিহৰ কাৰণে জাননে? মোৰ এই টকাৰে মোৰ একমাত্ৰ বেমাৰী মা আৰু পংগু ভাইটিটোক জীয়াই ৰাখিব লাগে। জাননে তহঁতৰ অৱহেলাই মোক বেশ্যা সজালে। মই সমাজৰ এজনী কুলক্ষণী নাৰী। ধন্যবাদ।